নমস্কাৰ বন্ধুসকল MDB আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। ময়ো বৰ্তমান ভালেই আৰু বহুত দিন ধৰি আপোনালোকক মই ভিডিঅ' দিবই পৰা নাই, কাৰণ মানে কি ক'ম আৰু মোবাইলটো বেয়া হ'ল। মোবাইলটোত মানে ভিডিঅ' কৰাটো বাৰু দূৰৰে কথা, আৰু মানে ফোন আহিলেও মোবাইলটো মানে ছুইচ অফ হৈ যায়, আৰু সেইকাৰণে আজি আৰম্ভণিতে সেইটো কৈ লৈছোঁ আপোনালোকৰ ওচৰত। আৰু এটা মোবাইল আনিলোঁ, সৰু মোবাইল এটা অনা হ'ল আৰু যেন তেনে মানে ভিডিঅ' আৰু ফোন কৰিব পৰা। আৰু কি মোবাইল আনিলোঁ আপোনালোকক পিছে পৰে ক'ম বাৰু। আৰু এতিয়া আজি এটা মানে বহুত দিনৰ মূৰত এটা ভিডিঅ' দিবলৈ লৈছোঁ। ভিডিঅ'টো ৰেচিপি ভিডিঅ' হয়, আৰু মানে ৰেচিপি মানে তেনেকৈ ৰেচিপি বুলিয়ে কৈছোঁ। আৰু মই চাও ভিডিঅ' এটা মানে দিব বিচাৰিছোঁ। মইনো কেনেকৈ চাও বনাওঁ আপোনালোককো দেখাওঁ, আৰু যোনসকলে পাৰে সেইখিনিও কেনেকৈ বনাই মোক ক'ব, আৰু যিবিলাকে বনোৱা নাই মোৰ ভিডিঅ'টো চাই বনাব পাৰিব বুলি মই আশা ৰাখিছোঁ। একেবাৰে চিম্পুল আৰু সহজ পদ্ধতিয়ে বনাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া চাও বনাওঁগৈ। চাও বনাবৰ কাৰণে মই চাও 5 পেকেট লৈছোঁ। প্ৰথমে মই এফালে কেৰাহীখন পাতি থৈছিলোঁ, ইয়াতে চাও 5 পেকেট দি দিছোঁ। এনেকৈ পানীখিনি গৰম হৈ গ'ল, অলপ গৰম হৈ যাওঁতে চাওখিনি দি দিছোঁ, আৰু গোটেই পেকেট চাও দিয়াৰ পিছত ভালদৰে এনেকৈ খুচৰি দিব, মানে গোটেইখিনি ডুবি যোৱাকৈ দিব। আৰু এইফালে মোৰ চাও সিজি গ'ল। বহুত সময় সিজাব নালাগে, 3 মিনিটমান সিজালেই হয়। আৰু মই এতিয়া এনেকৈ খৰাহী এটাত উঠাই ল'ম গোটেই চাওখিনি। আৰু এয়া মই কাঢ়ি লোৱাৰ পাছত, গৰম পানীৰ পৰা কাঢ়ি লোৱাৰ পিছত মই ঠাণ্ডা পানী এনেদৰে দি দিছোঁ। ঠাণ্ডা পানী দিলে ইডালৰ লগত সিডাল লাগি নধৰে। আৰু এনেকৈ পানীটো দিয়াৰ পিছত খুচৰি দিব। এইফালে মই কেৰাহী এখন পাতি ইয়াতে তেল দি দিছোঁ। এইফালে মোৰ কেৰাহীত তেল গৰম হয়। মই যিহেতু চিকেন ফ্ৰাই বনাইছোঁ, এয়া মই মাংসখিনি সৰুকৈ কাটি লৈছোঁ আৰু এয়া ফ্ৰাই কৰি লৈছোঁ তেলতে। এইফালে ইয়াত হালধি দি দিছোঁ এনেকৈ অলপ, আৰু ইয়াত দিম অকণমান ৰেড চিলি পাউডাৰ, আৰু মই ইয়াত দি দিম অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ ৰঙৰ কাৰণে। মই ইয়াত নিমখ দিবলৈ পাহৰি গৈছিলোঁ, এতিয়া অকণমান দি দিছোঁ। আৰু মোৰ এয়া মাংস প্ৰায় ফ্ৰাই মানে হৈয়ে গ'ল। আৰু এতিয়া এটা বাতিত মাংসখিনি কাঢ়ি ল'ম। এনেকৈ মই টিফিন বাতি এটাতে ধুনীয়াকৈ মাংসখিনি তেলৰ পৰা কাঢ়ি ল'ম। মই মাংস ভজা তেলতেই পিঁয়াজখিনি দি দিছোঁ। মই ডাঙৰ পিঁয়াজ 2টা কাটি লৈছিলোঁ, আৰু এনেকৈ পিঁয়াজখিনি তেলত দিয়াৰ পিছত অলপ সময় ভাজিব লাগিব। অলপ বেছি সময় নাভাজোঁ, অলপ সময় ভাজিম সেইদৰে। আৰু ইয়াত মই কেঁচা জলকীয়া আৰু নহৰু 2 আদা অকণমান দি পেলাই থেতেলিয়াই লৈছিলোঁ, সেয়া দি দিছোঁ। আৰু লগে লগে মই বিলাহী এফাল কাটি লৈছিলোঁ, সেয়া দি দিছোঁ। আৰু এনেকৈ অকণমান সময় ভাজিম, আৰু ৰেড চিলি অকণমান দি দিছোঁ। মই পিঁয়াজখিনি ভাজি থাকোঁতে বাটাৰ চামুচ দি দিছোঁ, নিদিলেও কোনো কথা নাই। মই ইয়াতে চয়া চচ অকণমান দি দিছোঁ, আৰু অকণমান সময় ভাজিব, আৰু আপোনালোকে গেছৰ ফ্লেমটো কম কৰি ৰাখিব। আৰু ইয়াত মই চাওখিনি দি দিছোঁ। মই হাতেৰে দি দিছোঁ, কাৰণ হেতাখনে উঠাবলৈ অকণমান নোৱাৰিলোঁ, মানে এনেকৈ হাতেৰে গোটেইখিনি দি দিছোঁ। খৰাহীটোকে উভতাই দিছোঁ, আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স হোৱাকৈ খুচৰি দিব। মই ইয়াতে টমেটো চচ দি দিছোঁ। টমেটো চচটো মই অকণমান সৰহকৈ দি দিছোঁ, কাৰণ 5 পেকেট হয়, চাওখিনি সৰহ। এনেকৈ দিয়াৰ পিছত আকৌ খুচৰি দিব ধুনীয়াকৈ। আৰু এফালে মই ফ্ৰাই কৰি থোৱা মাংসখিনি চাউচত দি দিছোঁ, আৰু মই বন্ধাকবি কাটি ৰাখিছিলোঁ অলপ, সেয়াও দি দিছোঁ, আৰু ধুনীয়াকৈ খুচৰি দিছোঁ। আৰু প্ৰায় ৰেডি হৈ গৈছে। আৰু এফালে মোৰ চাউ ৰেডি হৈ গ'ল। আৰু মই ইয়াত চুপ বনাইছিলোঁ, চুপ বনোৱাটো আপোনালোকক নেদেখালোঁ, বেলেগ এদিন চুপ বনাই দেখাম। কেনেকুৱা হ'ল খালি? একদম মজা, সুন্দৰ। শুনো মজা নহয় এই গুলি পেষ্ট পাইছেনে?
আৰু চুপটো কেনেকুৱা হ'ল চুপ খা আকৌ চুপ টেষ্ট কৰা না লাষ্ট কৈ না কৈ পেলাই কৈ দে না কেনেকুৱা হৈছে চুপটো চুপাৰ এই জালুক মজা পুৰা দিছে আৰু দেই মোৰ খাওঁ খাওঁ লাগি আছে মই খাই লওঁ এইভাগ মোৰ খাই পেলাই জনাই দিওঁ আৰু আপোনালোকক কেনেকুৱা হৈছে মজা হৈছে সঁচাকৈ ভাল হৈছে ধুনীয়া হৈছে খাই লওঁ আজিলৈ বাই বাই